নমস্কাৰ জনাইছো সকলোলৈকে আজি আকৌ নতুন এটা ভিডিঅ'লে আদৰণি জনাইছো এটো টুপুলা দেখিছেনে কাৰ ঘৰত টুপুলা ওলমে বাৰু জনাবচোন মই এটোত দহি গাঠিছিলো ইয়াতে হুটা অকনমান বাছিলে মই ইয়াতে আৰি থৈ দিলো পিছত ভালকে থম আৰু খেতি বাতি উঠিলো অকনমান ষ্টাইল দি আছো আজি বহুত দিনৰ মূৰত ভালকে মূৰ চৌ ফনিয়াবলে ধুবলে একেবাৰে সময়ে নাই খেতি জুনে জুনে লাগিছে গম পাইছেই নহয় আমি পিছে খেতি এটালো মঙ্গলবাৰে সেই কাৰণে একদিন ঘৰতে আছো 2-3 দিন মান ইমান বেছি ভাগৰ ভিডিঅ' বনোৱা নাই আজি সেই কাৰণে ষ্টাৰ্ট কৰিছো ভিডিঅ'টা চাই এৰিপলু চিনি পায়নে আমাৰ ঘৰত এৰিপলু পুহিছো আপোনালোকক দেখাম এৰিপলুৰ লগত খাবলে মই হাঁচ বনাই থৈছো বলকচোন দেখাও কেনেকৈ বনালো এয়া আজি হাঁচ বনাইছো সেয়া দিছো বৰা চাউল মুগালেটা পুহিছো মুগালেটাৰ লগত খাব কাৰণে হাঁচ বনাই আছো হাঁচটো মেইন আমাৰ এয়া এইটো 6 কেজি ধৰে 6 কেজি একেবাৰে পাতি দিছো দেখিছেনে কাৰেণ্ট নাই আন্ধাৰ এয়া বৰা চাউল জলপান ৰেডি বৰা চাউলৰ জলপান ৰেডি হাজৰ কাৰণে দেখিছেনে হাঁহৰ মাংসৰ লগত এয়া জলপান কি মজা লাগে ন কিন্তু আজিকালি খাবলৈ ভয় হাই প্ৰেছাৰ হয়নে এয়া এইটো এটা ডাঙৰ ৰিং বলত মই এনেকে হাঁচখিনি হানি পেলাই থৈ দিছো আজি মানে একদম গৰম হৈ আছে ৰস ওলাইছে অকনমানকে ইয়া দেখিছে আজি ৰাতিটো ভিতৰতে ৰস ওলাই বহুতখিনি ওলাই যাব তেতিয়া আৰু টিঙত ভৰাই থম বা কলহত ভৰাই থম তেতিয়া আৰু কেইদিনমানৰ পিছত খাবলে হৈ যাব এতিয়া আজি ৰাতিটো একদম গৰম হৈ আছে জ্বৰ উঠা বুলি কয় এতিয়া ঢাকি পেলাই থৈ দিম পিছত দেখাম বাৰু আপোনালোকক শাওনৰ পথাৰত ৰুই মোক একদম দেখিছেনে গোটেই কলা হৈ একে এঙেঠা কলিয়া বুলি কয় যে তেনেকুৱা হৈ গলো তাতে ৰঙা লিপষ্টিক কেনেকুৱা দেখিছে বাৰু ৰঙা ব্লাউজ একদম ভুটুনি টাইপ লাগিছে নহয় জানো লাহে লাহে সাফা হম এতিয়া নিজকে একদম আইনাৰ আগত চাবলৈকে ভয় লগা দৃশ্য হৈ আছে কেনেকুৱা মানে কলা হৈ গলো শাওনৰ পথাৰৰ ৰ'দত একদম মানে বেয়া লাগি গৈছে নিজকে আইনাখন চাবলৈ এইকেইদিন এনেও কোলাই পাৰো বগা নহয় তথাপিতো ৰ'দৰ যিটো কলা ৰ'দৰ মানে ৰ'দত যিটো কলা হয় সেইটো হিমান বেছিও কলা নহয় এইকেইদিন বেছি কলা হলো লাহেকে অকনমান আগৰ ৰংটো আহিব দিয়কচোন নহয় জানো এই গাইস আজি আমাৰ ইয়াত শনিবাৰ গতিকে মই ৰৈ আছো সব কাম বন কৰি আজৰি হলো এতিয়া দেতা বজাৰলৈ গৈছে মা বজাৰলৈ গৈছে সেইকাৰণে আজিতো আমাৰ ধামাকা চলিব সেইকাৰণে মই ৰৈ আছো এনে বিছনাতে পৰি আছো কেতিয়া পাইহি বুলি বজাৰ দিনটো আজি শনিবাৰ দিনটো আমাৰ এনেই মানে একদম বিহু লাগি থাকে মনটোতে সেইকাৰণে ৰৈ আছো আহিলে দেখাম কি আনে বজাৰৰ পৰা চাই থাকিব ভিডিঅ'টো এয়া এৰিপলু দেখাম বুলি কৈছিলোঁ যে এয়া মই অকণমান ভিডিঅ' বনাই থৈছিলোঁ তাকে দেখাইছোঁ আপোনালোকক মুগাবোৰ পকিছে কালিৰ পৰা আজি অলপমান বেছিকৈ পকিছে তাকে বাছি থকা হৈছে এইটো জালিটোতে পকাবোৰ থৈ যোৱা হয় ইয়াতে বাঁহ বান্ধিব ইহঁতে দেখিছেনে ৰাতি বেছিকৈ বান্ধে সেইকাৰণে এতিয়া কমকৈ থোৱা হৈছে টিঙত ভৰাই যোৱা হৈছে সেইকাৰণে ৰাতি
ৰাতিকে বেছি বান্ধিব সিহঁতে বা দেখাম বাৰু পিছত খিনি টিংটোত গোটাই গোটাই থৈ গৈছে দেখিছেনে কোনে কোনে ভয় কৰে বাৰু বেছিকৈ লাগি হাত মানে এনেকৈ এৰি নিদিলে মানে ভয় লাগে মোৰ দেখিছেনে ৰাইজ ৰ'দ দিলেও গৰম উঠে বৰষুণ দিলেও ইমান বোকা হয় ৰাস্তা পদূলি গোটেই বোকা ইমান পিছল হৈছে ৰাস্তা পদূলিবোৰ আকৌ ৰ'দ দিয়কে লাগিছে গাইজ বজাৰৰ পৰা আহিলে দেখাম কৈছিলোঁ যে কি আনিছে এয়া চাওক গাহৰি মাংস আনিছে কাটি থৈছে ইয়াত লাল মাংসই বেছি আছে আমি লাল মাংস খাই বেছি ভাল পাওঁ মই আৰু এইখিনি মাথাৰ মাংস আনিছে ভাজি খাবলৈ মই ইমান ভাল নাপাওঁ মই গাহৰি খাম ঔটেঙা গাহৰি খাম এয়া আনিছে পাণ জানেই নহয় পাণ তামোল কিমান খোৱা হয় এয়া পাণ ডাঙৰ ডাঙৰ পাণ এইখিনি এয়া আলু পিঁয়াজ শাকৰ জুই দামৰ কথাটো জানেই ভেন্দি কেইটামান বেঙেনা কেইটামান এয়া ৰঙালাও এটা এই ঔটেঙাৰ লগত খাম আজি ঔটেঙা কিনা নহয় আকৌ ঘৰৰ ঔটেঙা এইকেইটা কিমান ভাল লাগিব খাই পাইছেই নহয় ঔটেঙা গাহৰি মজা সন্ধিয়া হ'ল এতিয়া ভাত বনাইছোঁ ইমান সৰুটোত বনাইছে বুলি নাভাবিব আকৌ এইটো 3 পোৱা চাউল ধৰে দুপৰীয়াৰ ভাতো আছে মই দুপৰীয়াৰ ভাতেই খাম এতিয়া এইটোত 3 কাপ বনাই দিছোঁ গৰম ভাতেও হৈ যাবগৈ কিন্তু মই ঔটেঙাৰ লগত গাহৰি মাংস কোনে কোনে খাই ভাল পায় বাৰু মোৰ ইমান ভাল লাগে খাই সেইকাৰণে এয়া ঔটেঙাটো কাটি আছোঁ কোমলীয়া ঔটেঙা বেয়াই ল'ব নেকি আছে বাৰু বেয়া ওলালেও যিহে পিছল দাখন ক'ত থাকিলে জানো আমাৰ ঘৰজোপা অকণমান পিছতীয়া এয়া ওচৰৰ ঘৰ হয় নখ চখ নাই নহয় ৰুৱা ৰুই গোটেই নখ চখ বোকাত সোমাই থাকিলে চব হাতৰ অৱস্থা দেখিছে নাই ৰুৱা ৰুই কি হ'ল মোৰ পিছল হৈ আছে লাহেকে অকমান বুঢ়া হ'ব আৰু এইকেইটা বং নেখাওঁ নাইকিয়া দিনত মই এনেকুৱাটোও খাই পাইছোঁ কিন্তু এতিয়া থকাৰ দিনত ভালটোৱে খাম হয়নে নহয় বাৰু এইকেইটা বেছি ভাল লাগে খাই ভাত সিজিবলৈ বেছি টাইম নালাগেই পটককৈ হয়ে বনাওঁ বুলি ক'লে জুইত গেছত আমনিহে আৰু গেছত বনোৱা ভাত আমাৰ ইহঁতে খাই বৰ ভাল নাপায় সেইকাৰণে আমাৰ জুইতে বেছিকৈ বনোৱা হয় সেইকাৰণে জুইতে বনাওঁ খৰিটো থাকেই সেইকাৰণে